হয় বন্ধুসকল, আজি মই দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। মই ভিডিঅ' বনোৱা নাছিলোঁ বহুত দিন, আৰু আজি ভিডিঅ'টো বনাইছোঁ। এইটো কাৰণে বনালোঁ, আজি যিহেতু হাত লাগিব অহা কাইলৈ, সেইকাৰণে আজি মানে শাক বিচাৰিবলৈ আহিলোঁ। আমাৰ মানে কি 7 দিন মানে হাত একো ছিঙিব নোৱাৰোঁ, আৰু এতিয়া সেইকাৰণে সোমাই আহিছোঁ মই হাবিত আহি পিনে কি শাক পাওঁ চাওঁ। এতিয়া মই প্ৰথমতে কি কৰিলোঁ চাওক, কলপুলি দুটা কাটিলোঁ, কলপুলিকেইটা দেখাম। আৰু সেইজোপা কলত ইয়াত এটা কলডিল আছে, কলডিলটো ইয়াৰ পৰা মই দেখাব পৰা নাই, আপোনালোকক দেখাম। কলডিলটো কাটি আনি দেখাম। তাৰপিছত আৰু ইয়াত এইখন হাবি, এতিয়া ধৰি লওক কি পাই চাওঁ, গোটেইখিনি পাই পিনে আপোনালোকক দেখাই যাম। আৰু ইয়াত আছে এইবোৰ মানে ঢেকীয়া ঢেৰ কিবাকিবি আছে, মই এইখিনি কাটি গোটেইখিনি দেখাম আপোনালোকক। আৰু মোৰ লগত আহিছে মানুহ, মই অকলে অহা নাই বাৰু ইমান ডাঙৰ হাবিত সোমাবলৈ। বাৰু ব'লকচোন আৰু আগবাঢ়ি যাওঁ, কলডিলটো কাটি আনোগৈ, তাৰপিছতে মই আকৌ দেখাই থাকিম। বাৰু ব'লক, এতিয়া এইফালে সোমাই যাম। কলডিলটো আনিবলৈ এডাল ডাঙৰডাল লৈ আনিছোঁ। এই ডাঙৰডালে কলডিলটো পাৰিম এতিয়া, চাই লওঁ। এই ওপৰত আপোনালোকক দেখাবই পৰা নাই, মই কলডিলটো লুকাই আছে। বাৰু পাৰি লওঁ, তাৰপিছত মই দেখাম। এয়া চাওক, এইটো কলডিল পাৰি আনিলোঁ মই এতিয়া। এইটো পাৰি আনিলোঁ, আৰু কলপুলি দুটা কাটি থৈছোঁ। তাৰপিছতে এতিয়া আৰু কি পাওঁ চাওঁগৈ, ব'লকচোন আগলৈ যাওঁ। এইটো কলডিলটো লৈ যাব লাগিব এতিয়া। বন্ধুসকল এতিয়া চাওক, এইকেইটা কলপুলি কাটি আনিলোঁ মই। এইটো কলপুলি দুটা কাটি আনিছোঁ। দুটা কলপুলি কাটি মানে কি, আৰু লগত মানে কি, আমাৰ এই কলপুলিটো কাটিলে লগত এইখিলা পাত লাগিব, তেতিয়া মানে কলডিলটো খাব পাৰে। নহ'লে বোলে কলডিলটো যদি পাতখিলা নানো, তেতিয়া মানে কি হয়, এই কলপুলিটো আমি অকণমান অশুভ বুলি কয়। সেইকাৰণে কলপুলিৰ লগত পাত আনিবই লাগিব। এতিয়া মই দুটা পুলি আনিছোঁ, দুটা পুলিৰ লগত দুখিলা পাত আনিছোঁ। এতিয়া তাৰপৰা এইকেইটা বাঁহগাজ আনিলোঁ, চোক এইটো বাঁহগাজ আনিছোঁ দুটা, এইটো গুচাই আছোঁ মই এতিয়া। মুঠতে 4টামান বাঁহগাজ আনিছিলোঁ, আনি দুটা মানে আমি দুঘৰে দুটা বটা ল'লোঁ। মুঠতে 4-5টামান আনিছিলোঁ। এতিয়া আৰু কি শাক আনিছোঁ মই দেখুৱাই থাকিম বাৰু। এতিয়া এইখিনি কচু শাক আনিছোঁ, ইয়াৰ লগত ঢেকীয়া সোমাই আছে লগত। তাৰপিছতে আৰু কি পাওঁ চাওঁচোন। এতিয়া কচু আছে, ঢেকীয়া আছে, কচুলতি আছে, আৰু কি আছে মই মানে পিছত আৰু দেখাই থাকিম যদি পাৰোঁ। এতিয়া আৰু এইফালে কচু শাক বিচাৰি আছে ঘৰত, চাওঁগৈচোন ব'লক। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এবাৰ জনাব কমেণ্টত। তেতিয়া মই কাইলৈৰ পৰা আকৌ ভিডিঅ' বনাম। কাইলৈৰ পৰা যেতিয়া মই ভিডিঅ' বনাম আৰু অলপ ভালকৈ বনাম। আজি মই এতিয়া ঘৰত সোমাই আছোঁ, এতিয়া বাৰীত কাম কৰি থকা মানুহখিনি এনেকৈয়ে বাৰীত সোমাইছোঁ। কাইলৈৰ পৰা ভাল ভিডিঅ' বনাম মই। আপোনালোকে এবাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব এই ভিডিঅ'টোত, আৰু কমেণ্টত জনাই দিব ভিডিঅ' মই বনাব লাগিব নে নালাগে। যদি ভিডিঅ' বনাব লাগিব, আপোনালোকে কমেণ্টত এবাৰ হ'লেও লিখি দিয়ক। বাৰু হ'ব।